চীনত নিৰ্মিত ৰবট এটাক দেশৰ এখন নামী দামী ইউনিভাৰ্চিটিয়ে নিজৰ উদ্ভাৱন বুলি দাবী কৰাটো কিমান হাস্যকৰ। এটা কথা ঠিক যে আপুনি যিমান ভাল কাম নকৰক আপোনাৰ ভাল নাম নাগায়। কেৱল 100টাৰ ভিতৰত এটা বেয়া কাম উলিয়াই শত্ৰুপক্ষই খুচৰি খুচৰি দুখ উলিয়াব। আহিছোঁ মূল বিষয়লৈ। এআই বুলিলে আমাৰ ধাৰণা কি আহে? ফটো এখন আপলোড দি ড্ৰেছ চেঞ্জ কৰা, হিমন্ত বিশ্ব শৰ্মাৰ ডান্স ভিডিঅ' বনোৱা, অখিল গগৈক দাড়ি লগাই মিয়া বনাই দিয়া, মামাই দিয়া 10,000 টকাৰ চেকখনত এন্দুৰে কুটা বুলি ফেক ফটো বনোৱা আদি। অসমৰ বহুতেই নাজানে যে এআই ভাল কামতো ব্যৱহাৰ কৰা হয়। এআইক লৈ দিল্লীত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছামিট অনুষ্ঠিত হৈছে। ইণ্ডিয়া এআই ইম্পেক্ট ছামিট 2026 হৈছে কৃত্ৰিম বুদ্ধিমত্তা এআইৰ ব্যৱহাৰ নীতি আৰু ভৱিষ্যত সন্দৰ্ভত আলোচনা কৰাৰ বাবে আয়োজন কৰা এখন বৃহৎ আন্তঃৰাষ্ট্ৰীয় সন্মিলন। এই অধিৱেশন 16ৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে ভাৰত মণ্ডপম নিউ দিল্লীত চলিব। এই সন্মিলনৰ মুখ্য উদ্দেশ্য কি? এই সন্মিলনৰ মূল লক্ষ্য আছিল এআইক কেৱল প্ৰযুক্তিগত উন্নয়নতে সীমাবদ্ধ নাৰাখি অৰ্থনৈতিক বিকাশ, জনসেৱাৰ উন্নতি, সামাজিক কল্যাণ আৰু বহনক্ষম উন্নয়ন ইত্যাদি ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত বিশ্বব্যাপী সহযোগিতা গঢ়ি তোলা। এই বিষয়ত ভাৰতৰ দৃষ্টিভংগী আছিল এআই সকলোৰে বাবে সুলভ কৰা আৰু সকলোকে এআই প্ৰযুক্তিৰ সৈতে অন্তৰ্ভুক্ত কৰা। এই সন্মিলনত বিশ্বৰ 45খন দেশৰ নেতা, মন্ত্ৰী, গৱেষক, প্ৰযুক্তি কোম্পানীৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে। গুগলৰ CEO সুন্দৰ পিচাইও ইয়াত উপস্থিত আছিল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনৰ উদ্বোধন কৰে। 3টা মূল বিষয়ত এই সন্মিলনৰ আলোচনা কৰা হয়। প্ৰথমে পিপল, মানুহৰ বাবে এআই। দ্বিতীয়তে প্লেনেট, পৰিৱেশ আৰু বহনক্ষম উন্নয়ন। তৃতীয়তে প্ৰগ্ৰেছ, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অগ্ৰগতি। ইয়াৰ উপৰিও সুৰক্ষা, দক্ষতা উন্নয়ন, উদ্ভাৱন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাত এআইৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হয়। এই সন্মিলনত এআইৰ বিনিয়োগ আৰু অংশীদাৰিত্ব, শিক্ষা, স্বাস্থ্য আৰু কৃষিত এআইৰ ব্যৱহাৰ, গৱেষণা আৰু ডিজিটেল পৰিকাঠামো উন্নয়নত এআইৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে। এই সন্মিলনত ভাৰতবৰ্ষক এআইৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ দেশ হিচাপে উপস্থাপন কৰা হয়। সহজ ভাষাত এআই ইণ্ডিয়া ইম্পেক্ট ছামিট 2026 হৈছে এটা বিশ্ব মঞ্চ য'ত এআই কেনেকৈ নিৰাপদ, দায়িত্বশীল আৰু সকলোৰে কল্যাণত ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়। এই সন্মিলনৰ মুখ্য ফ'কাছ আছিল প্ৰযুক্তিৰ লগে লগে সমাজ আৰু অৰ্থনীতিৰ ওপৰত এআইৰ প্ৰভাৱ। গলগটিয়াছ ইউনিভাৰ্চিটিৰ ৰবট ডগ ফ্ৰড। গালগটিয়াছ ইউনিভাৰ্চিটিৰ সৈতে জড়িত ৰবট ডগ ঘটনাটো এই সন্মিলনৰ সময়ত এক ডাঙৰ বিতৰ্ক হিচাপে পৰিগণিত হৈছে। এই ঘটনাটো কি আছিল? গালগটিয়াছ ইউনিভাৰ্চিটিৰ ষ্টলত এটা ৰবট ডগ প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ সৈতে জড়িত এগৰাকী অধ্যাপিকা নেহা সিঙে দাবী কৰিছিল যে অৰাইন নামৰ এই ৰবটটোক ইউনিভাৰ্চিটিৰ চেণ্টাৰ অফ এক্সিলেন্সে সাজি উলিয়াইছে। I wanted to ask you, we see all this new technology happening here. We see this. This is Orion. You need to meet Orion, and this has been developed by the Center of Excellence at the Galgotias University. I would also like to take a moment to brief you about Galgotias University. We are the first private university investing more than 350 crore rupees in artificial intelligence, and we have a dedicated data science and artificial intelligence block on the campus. So Orion has been developed by the Center of Excellences, and as you can see, it can take all shapes and sizes. And it's quite naughty also. It's quite naughty also, and it can perform small tasks of surveillance, monitoring. এই দাবী সংবাদ মাধ্যমতো প্ৰচাৰিত হয়। পিছত কেন্দ্ৰীয় IT মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ অন্যান্য উদ্ভাৱনৰ সৈতে এই ৰবট ডগৰ ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰি ভাৰতীয় উদ্ভাৱন বুলি উল্লেখ কৰে। ডেফিনেটলি কৰিব, কাৰণ যেতিয়া আমাৰ দেশৰ কিছুমান ইউনিভাৰ্চিটিয়ে কিছুমান মডিউল প্ৰস্তুত কৰিব আৰু দেশৰ মন্ত্ৰীসকলেতো সেইবোৰ দেখুৱাবই সামাজিক মাধ্যমত। বিতৰ্ক আৰম্ভ কেনেকৈ হয়? তাৰ পিছত আৰম্ভ হয় বিতৰ্কৰ। কিছুমান প্ৰযুক্তিগত বিশেষজ্ঞ আৰু ইউজাৰে লক্ষ্য কৰে যে এই ৰবটটো আচলতে চীনৰ কোম্পানীৰ ইউনিট্ৰি Go-to মডেলৰ সৈতে মিল আছে, যাৰ বজাৰ মূল্য ভাৰতীয় হিচাপত প্ৰায় 3 লাখ টকা। সামাজিক মাধ্যমত এই তথ্য ভাইৰেল হোৱাৰ পাছত বিতৰ্কৰ সূত্ৰপাত হয়। শেষত গলগটিয়াছ ইউনিভাৰ্চিটিৰ ফালৰ পৰা স্পষ্টীকৰণ দিবলৈ বাধ্য হয়। পিছত গলগটিয়াছ ইউনিভাৰ্চিটিৰ পৰা স্পষ্ট কৰে যে তেওঁলোকে এই ৰবটটো নিজে বনোৱা নাই। ই কেৱল শিক্ষাৰ্থীসকলৰ বাবে এটা ডেমো বা মডেল হিচাপে ব্যৱহাৰ কৰা হৈছিল। তেওঁলোকৰ নিজস্ব ৰবট প্ৰজেক্ট এতিয়াও উন্নয়নৰ পৰ্যায়ত আছে।
কিন্তু নেহা সিঙে আগতে দিয়া বক্তব্যৰ সৈতে এই স্পষ্টীকৰণৰ মিল নথকাৰ বাবে বিতৰ্কৰ সূত্ৰপাত হৈছে। গলগটিয়াছ ইউনিভাৰ্চিটিৰ এই ফ্ৰড প্ৰজেক্টটোৰ কাৰণে কিন্তু দেশৰ ৰাজনৈতিক মহল উত্তপ্ত হৈ পৰে। এই ঘটনাৰ পিছত বিৰোধী দলসমূহে চৰকাৰক সমালোচনা কৰে। ৰিপৰ্ট অনুসৰি আয়োজক পক্ষই গলগটিয়াছ ইউনিভাৰ্চিটিক তাৰ পৰা নিজৰ ষ্টল আঁতৰাবলৈ নিৰ্দেশ দিয়ে। সহজ ভাষাত AI সামিটত প্ৰদৰ্শিত গলগটিয়াছ ৰবট ডগ ঘটনাটো মূলতঃ ভুল উপস্থাপন আৰু ভুল বুজাবুজিৰ বাবে বিতৰ্কলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ পৰা এটা কথা স্পষ্ট যে টেক উদ্ভাৱনৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সঠিক তথ্য অত্যন্ত গুৰুত্বপূৰ্ণ। দেশৰ IT মন্ত্ৰীগৰাকীয়ে সেই ৰবটটোক প্ৰথমতে ভেৰিফাই কৰিব লাগিছিল, কিন্তু তেখেতে ভুলটো তাতেই কৰিলে। ভিডিঅ'টোৰ প্ৰথমতে উল্লেখ কৰিছিলোঁ যে আপুনি যিমানেই ভাল কাম নকৰক কিয় 100টাৰ ভিতৰত যদি আপুনি 99টা ভাল কাম কৰে আৰু যদি এটা বেয়া কাম কৰে তেনেহ'লে কিন্তু মানুহে আপোনাৰ ভাল কামবোৰ নহয় সেই বেয়া কামটোৰ খুচৰি সমালোচনা কৰে। এতিয়া চাওক, এই দেশৰ যিখন AI সামিট তাত কিন্তু আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰবটিক মডেলৰ তাত উপস্থাপন কৰা হৈছিল। সেই সামিটত ৰিলায়েন্স কোম্পানীয়ে জিঅ'ৰ ফালৰ পৰা নিজৰ ৰবট উপস্থাপন কৰিছে। কেৰেলাৰ iHub ৰবটিক্সে দক্ষা জেন 2 আৰু স্কাউট নামৰ এটা ৰবট মডিউল তাত উপস্থাপন কৰিছে। টেক মাহিন্দ্ৰাই এটা ৰবট ডেভেলপ কৰিছে যিটো ৰবটে ফেক্টৰীত যিবোৰ ডেঞ্জাৰিয়াছ কাম সেইবোৰ কৰিব পাৰে। তাৰোপৰি ইণ্ডিয়ান আৰ্মিৰ কিছুমান মডিউল এপ তাতে উপস্থাপন কৰা হৈছে, কিন্তু এই কথাবোৰ এতিয়ালৈ সংবাদ মাধ্যমত উলিওৱা হোৱা নাই। কাৰণ এইবোৰ দেশৰ উন্নতি, এইবোৰ কিন্তু বিৰোধী পক্ষই এছাম কুচক্ৰান্তকাৰীয়ে কেতিয়াও প্ৰচাৰ নকৰে। প্ৰচাৰ কৰে কোনবোৰ? যিবোৰ বেয়া হয়। যিয়েই নহওক, দেশখন আমাৰ কাৰণে প্ৰথম। দেশত যদি কিবা এটা ভাল কাম হয় সন্মানটো আমি পাম, স্বীকৃতি আমি পাম। যদি দেশত কিবা এটা বেয়া কাম হয় তাৰ কিন্তু বদনামটো আমিয়েই পাম। সেইকাৰণে দেশৰ যিবোৰ ভাল কাম সেইবোৰ প্ৰচাৰ কৰক। কেৱল বেয়াটো প্ৰচাৰ কৰি আন্তঃৰাষ্ট্ৰীয় মাধ্যমত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেশখনৰ বদনাম কৰাটো কিন্তু কোনো প্ৰকাৰে সমীচীন নহয়। ধন্যবাদ।